হেল্ল' এভৰিৱান, একেবাৰে চিম্পলকৈ বনোৱা দুপৰীয়া ভাত সাজ সজাই পৰাই লৈ আহিলোঁ আপোনালোকৰ মাজলৈ। আজিৰ স্পেচিয়েল আছিলে পালক পনীৰ। পালেং শাকখিনি অকণমান সিজাই লৈ সেইখিনি উঠাই ঠাণ্ডা পানীৰে ধুই ল'ম। কেৰাহীত এচামুচ ঘি দিছোঁ, ইয়াতে পনীৰ কেইপিচো চেলো ফ্ৰাই কৰি ল'ম। সকলোৱে জনাই ৰেচিপি, মইনো কেনেকৈ বনালোঁ তাকে দেখুৱালোঁ। সেইখিনি তেলতে পিঁয়াজ, বিলাহী, আদা, নহৰু, কেঁচা জলকীয়া লগতে কাজু অকণমান ভাজি লৈ মিক্সিত এটা পেষ্ট বনাই ল'ম। ইয়াতে পালেং শাকখিনিও এড কৰি দিছোঁ। আকৌ অলপমান তেল দি তাতে জিৰা লগতে গোটা মছলা অলপ ফুটাই লৈ পিচি লোৱা পেষ্টটো দি দিলোঁ। লগতে সোৱাদ অনুসৰি নিমখ, ৰেড চিলি পাউডাৰ, জিৰা গুড়ি, ধনিয়া গুড়ি আটাইখিনি দি অকণমান দেৰি সিজিব দিম। পানী দি দিছোঁ, লগতে পনীৰ কেইপিচ দি দিলোঁ। অকণমান টাৱাতে কচুৰি মেথি সেকি লৈছিলোঁ, সেইখিনি দিলোঁ, লগতে এচামুচ বাটাৰ। এনেদৰে দুপৰীয়া ভাত সাজ আজি লৈ আহিলোঁ। ফুলকবিৰে মাছ, পালক পনীৰ, ৰঙালাও পিটিকা, শাক ভাজি, তিতাকেৰেলা আলু ভাজি, লগতে এটা ভজা মাছ। কেনেকুৱা লাগিছে ভাত সাজ জনাব।